আমাক কয় না আমাক বিচাৰি মৰমৰে এই বুকু ৰঙালী আহা আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি। নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? নিশ্চয় ভালেই আছে। আজি আপোনালোকলৈ লৈ আহিছোঁ আমাৰ দাইদেউৰ জীয়েকৰ বিয়া, মানে তুলনি বিয়া। আজি সম্পূৰ্ণ এটা ফুল একদম এনজয়মেণ্ট ভিডিঅ' বনাবলৈ গৈ আছোঁ। নিশ্চয় ভালেই পাব। আৰু এটা কথা আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু কাষতে থকা ঘণ্টা বটনটো কাষলৈ ক্লিক কৰিবলৈ নাপাহৰিব। মৰমৰে এই বুকু ৰঙা নীলা আহা আইদেউ বহাহি উলমি থাকে দুই উঠতে হাঁহি ঝিলিকা তৰা মুকুতা দুপাৰি উলমি থাকে দুই উঠতে হাঁহি ঝিলিকা তৰা মুকুতা দুপাৰি ঐ না ঐ কইনা তুমি মোৰ ঘৰত লখিমী ঐ না ঐ কইনা তুমি মোৰ ঘৰত। ৰ'ব এটা কথা ভুল নকৰিব আপোনালোকে, যে সিহঁতি বিয়াখন ক'ভিড পেণ্ডেমিকৰ মাজত অনুষ্ঠিত কৰিছে। কাৰো মুখত মাস্ক নাই আৰু কোনো সামাজিক দূৰত্ব মেইনটেইন কৰা নাই। কাৰণ এইখন বিয়া, আপোনালোকে এইটো কথা কেতিয়াও ভুল নকৰিব। এইখন যোৱা বছৰে বিয়া হয়, এতিয়া মই আপলোড কৰিছোঁ হা। ঠুৱা কাটি কৰি তাৰাৰ অলংকাৰ ঠুৱাহে পৰিস্থিতি মানুহ দাস ডিপেণ্ড কৰিয়ে বিয়াখন অনুষ্ঠিত কৰা হৈছে হা। তাৰপৰা মোৰ যথেষ্ট সমস্যা কৰিবলৈ আশা আছিল, সেইখিনি পূৰণ নহ'লে আৰু ভৱিষ্যত ভগৱন্তই যদি ৰাখে সেই বিবাহখনত মন ফূৰ্তি কৰিবলৈ আশা এটা থাকিলে আৰু তেতিয়াহ'লে ইয়াকে ক'বনে আৰু কিবা দুআষাৰ ক'ব? আৰু ইয়াকে কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ।